বন্ধুসকল, মোৰ চেনেল গীতুমণি কুকিঙলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি আমি বনাবলৈ ওলাইছোঁ পিঠা। পিঠাটো সকলোৱে চিনিয়ে পায়। অসমৰ ঘৰে ঘৰে, অসমৰ প্ৰত্যেকজন মানুহে চিনি পায় পিঠা। পিঠা আমাৰ বহুত ধৰণৰ আছে। তিল পিঠা, তেল পিঠা আৰু বহুত আমি বনাবলৈ ওলাইছোঁ চবৰে চিনাকি হাজাৰ পিঠা, হাজাৰমুখী পিঠা। ইয়াৰো নাম আছে ঠাইভেদে। ক'ৰবাত খোলা চাপৰি পিঠা, ক'ৰবাত হাজাৰমুখী পিঠা আৰু ক'ৰবাত বেলেগ বেলেগ, কিন্তু আমি বনাম হাজাৰমুখী পিঠা। ইয়াৰ কাৰণে মই এয়া চাউল 2-3 ঘণ্টা তিয়াই থৈ দিছোঁ। এতিয়া ধুই চাউলখিনি আমি মিক্সিত পিচি লওঁ পিঠাগুড়ি। এয়া বনাবলৈ বেলেগ একো বস্তুৰ প্ৰয়োজন নাই। আপোনালোকক বহুত বেছি বস্তুৰ প্ৰয়োজন নাই। লাগিব চাউল, লাগিব চাউলটো পিচি পিঠাগুড়ি কৰিব লাগিব, আৰু লাগিব তেল, ৰিফাইন, পিঠা বনাবৰ কাৰণে এখন টাৱা বা কেৰাহী, আৰু অকণমান নিমখ। ঠিক আছে বন্ধুসকল, এতিয়া আমি চাউলখিনি মিক্সিত পিচি লওঁ। এতিয়া আমি চাউলখিনি মিক্সিত ধুনীয়াকৈ পিচি লওঁ। বন্ধুসকল, এয়া পিঠা আমাৰ অসমীয়া মানুহৰ চাহৰ লগত খোৱা এটা ধুনীয়া নাস্তা। অসমীয়া মানুহৰ দেহৰ হিৰে হিৰে পিঠা চবেই চিনি পায়, সৰুৰ পৰা ডাঙৰলৈকে, আৰু সকলোৱে ভাল পায় পিঠা খাবলৈ। এইটো হাজাৰমুখী। আগৰ মানুহে খেতি কৰিব গ'লে এই হাজাৰমুখী পিঠাটো বনাই খেতিৰ মাজত চাহ খাবলৈ লৈ গৈছিল। এয়া আমি মিক্সিত পিচি লওঁ। এয়া নিমখ অকণমান দি দিলোঁ। অকণমান তেল দি দিম, আৰু আমি তেল দিয়াৰ পিছত পিঠাটো বহাই এয়া দেখিছেনে বন্ধুসকল, সৰু কিছুমান ফুটা। এইটোৰ কাৰণে এই পিঠাটো কোৱা হয় হাজাৰমুখী পিঠা। এই ৰেচিপিটো চাহৰ লগত খাবলৈ খুবেই ভাল, খুবেই সহজ বনাবলৈ, সোৱাদ খুব, আৰু বেছি একো বস্তু নালাগে বনাবলৈ। অকল নিমখ, পিঠাগুড়ি, পানী, টাৱা, হৈ গ'ল, তেল অকণমান। আপোনালোকে এই পিঠাটো খাই চাব আৰু মোক কমেণ্টত জনাব। বন্ধুসকল, মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এয়া আমাৰ পিঠা। খাবলৈ খুবেই টেষ্টি হৈছে। সৰু ফুটা আছে। মই আশা কৰিছোঁ বন্ধুসকল, আপোনালোকে মোৰ এই পিঠাৰ ৰেচিপিটো নিশ্চয় ভাল পাইছে, আৰু যদি ভাল পাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।